বান্ধৱীসকল মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। 2-3 দিনমান হ'ল ফেচবুক ইউটিউবত যিহেতু মই ভিডিঅ' আপলোড দিয়াই নাই, আজি ভাবিলোঁ ভিডিঅ' অকণমান কৰি আপোনালোকক দেখাওঁ। শ্বৰ্ট ভিডিঅ' দি থকা হৈছে কিন্তু লং ভিডিঅ' দিয়া নাই। আজি ভিডিঅ'টোত কিনো দেখাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, তেতিয়াহে গম পাব। আজি ৰাতিপুৱাতে অহা এজাক বৰষুণে গোটেই পৰিৱেশটো একেবাৰে সুকীয়া কৰি পেলালে আৰু ভাবিলোঁ আপোনালোককো এই পৰিৱেশটো অকণমান দেখাওঁ বুলি। আৰু এইফালে মোৰ পাছলৈ এখন জাল আছে, এই জালখনৰ নামটো কি আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আপোনালোকক আমাৰ পৰিৱেশটো অকণমান দেখাই দিওঁ। এয়া দেখিছে নহয়, আৰু এইফালে এজনী চৰায়ে মাত মাতি আছে আৰু সেই চৰাইজনী অকণমান দেখাই দিম। আৰু সেই চৰাইজনী কি নামটো কি হয় আপোনালোকে কমেণ্ট কৰি জনাব। এইজনী দেখা পাইছেনে? এইজনী অলপ জুম কৰি দিছোঁ। এইজনী কি চৰাই আপোনালোকে কমেণ্ট কৰি জনাবচোন। যিহেতু এইজনী চৰাই পোৱালিটো এই তলত আছে, এই বনখিনিত মানে পৰি আছে আৰু সেই পোৱালিটো নিবৰ কাৰণে তাই ইয়াত চিঞৰি ফুৰিছে। আৰু আমাৰ এই পৰিৱেশটো দেখিছে ন, পথাৰৰ পৰিৱেশটো। আজি ৰাতিপুৱা এজাক ডাঙৰ বৰষুণ দিছিলে আৰু সেই বৰষুণৰ ফলত পথাৰবিলাকত পানী হৈছে। আৰু পানী হোৱাৰ কাৰণে ভাল হৈছে, আমাৰ বাও ধানবিলাক যিহেতু এতিয়া লহপহকৈ বাঢ়ি আহিব। আৰু এইফালে দেখিছেই নহয়, আৰু আগতেও দেখাইছোঁ আমাৰ নামঘৰজনা। এয়া নামঘৰজনা, আমাৰ কাষতে নামঘৰজনা আছে। এয়া দেখিছে ন, পৰিৱেশটো একেবাৰে কিমান সুকীয়া হৈ আছে। আৰু বোলে মানুহবিলাকে কোৱা কথাহে দেই, বৰটোকোলাই বোলে পাখি মেলিলে ৰ'দ দিয়ে। আৰু একেবাৰে আঁতৰত জুম কৰি একেবাৰে দেখাব নোৱাৰিছোঁ, বৰটোকোলা দুটা পৰি আছে, তাৰে এটা পাখি মেলি আছে। আৰু ৰ'দ দিয়ে নে নিদিয়ে প্ৰমাণ চাম আজি। আৰু বতৰটো দেখিছে ন, বৰষুণ আনিলে। এইফালে বৰটোকোলাটোৱে পাখি মেলি আছে, ৰ'দ বুলিবলৈ নাই। আৰু এইফালে বৰষুণ আনিছে আৰু গোটেই একেবাৰে আন্ধাৰ হৈ গৈছে চাৰিওফালে। আৰু এইফালে চৰাইজনীয়ে পোৱালিটোক মাতি আছে। আৰু এইফালে দেখিছেই নহয়, আৰু পৰিৱেশটো কিমান ধুনীয়া লাগিছে দেখিছে ন, সেউজীয়া, চাৰিওফালে সেউজীয়া। আৰু এইফালে আমাৰ কাচকল এথোকাও লাগি আছে। আৰু কেইদিনমানৰ আগত মই আমাৰ জাহাজী কল দুথোকা লগা দেখাইছিলোঁ। আৰু আজি ভিডিঅ'টোৰ যোগেদিও সেই জাহাজী কল দুথোকানো কিমান ডাঙৰ হৈছে আপোনালোকক দেখাওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আমাৰ এইফালে দেখিছেই জাহাজী কল দুইথোকা একেবাৰে ডাঙৰ হৈছে। আৰু ইয়াৰ আগৰ ভিডিঅ'টো মই একেবাৰে ওচৰৰ পৰা দেখুওৱা নাছিলোঁ, আজি একেবাৰে ওচৰৰ পৰা দেখাই দিছোঁ। আৰু কলডিল দুটা এই ঘৰত খোৱা হ'ল। ইয়াত দেখিছে নহয়, ইয়াত গোটেই কলৰ পুলি ওলাইছে। এইফালে বহুতখিনি ওলাইছে কলৰ পুলি। আৰু এইফালেও আমাৰ জাহাজী কল আছে। তাৰপৰা আৰু পাছফালেও আছে, যিহেতু এই দুথোকা এইফালে লাগিছে, পাছফালে 3-4 থোকামান আছে। তাৰপৰা আৰু এজাত পোক ওলাইছে। এই পোকজাতনো কি হয়, ইয়াত দেখিছে নহয়, ৰঙা ৰঙা পোক। টেঙাজোপা পালেহি, আগতে এই তোলা গছজোপাত আছিলে। ইয়াত দেখিছে নহয়, এতিয়া এই টেঙা গছজোপালৈ গুচি আহিলে। আৰু এই পোকটো কি হয় আপোনালোকে যদি চিনি পাইছে কমেণ্ট কৰি জনাবচোন। এইটো দেখিছে নহয় পোকটো। আজি আৰু ভিডিঅ'টো বৰ বিশেষ দীঘল নকৰোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু যদি আপোনালোকে ইউটিউবত চাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু বেল আইকনটো দবাই দিব। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, যিহেতু গাঁৱৰ পৰিৱেশ বহুতে দেখিবলৈ নাপায়, সেয়েহে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদি ফেচবুকত চাইছে মোৰ পেজটো ফ'ল' কৰি ল'ব। ধন্যবাদ।